নমস্কাৰ মিক্স মছলা কিচেনলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আজি মই মোৰ কিচেনত লৈ আহিছোঁ বাদামৰ এটি নতুন ৰেচিপি। সাধাৰণতে মাৰ্কেটত যেনেদৰে বাদামৰ চাটনি পোৱা যায় মই ইয়াক তেনেদৰে বনাবলৈ লৈছোঁ। আহকচোন আমি ৰেচিপিটো তৈয়াৰ কৰোঁ। মই ইয়াত 250 গ্ৰাম বাদাম লৈছোঁ। মই বাদামখিনি ভালদৰে ভাজি লৈছোঁ। বাদামখিনি ৰঙচুৱা আৰু বাদামবোৰ এটা দুটা ফুটালৈকে মই ইয়াক প্ৰায় 5-6 মিনিটমান ভাজি লৈছোঁ। তাৰপিছত মই ঠাণ্ডা কৰি ইয়াক বাকলিখিনি সম্পূৰ্ণৰূপে গুচাই লৈছোঁ। আমাৰ চাটনিটো বনাবৰ বাবে বাদামখিনি ঠাণ্ডা হোৱাৰ প্ৰয়োজন। গৰমে গৰমে বনালে ইয়াৰ চাটনিখিনি ভাল নহ'ব। এতিয়া মই এটা মিক্সাৰ জাৰ লৈছোঁ। মই বাদামখিনিতকৈ মিক্সাৰ জাৰটো অকণমান ডাঙৰ লৈছোঁ কাৰণ আমাৰ বাদামৰ পৰিমাণ কম, তথাপিও মই মিক্সাৰ জাৰটো অকণমান ডাঙৰ লৈছোঁ কাৰণ সৰু মিক্সাৰ জাৰত যদি মই ইয়াক পিছোঁ তেতিয়াহ'লে ই একেবাৰে মিহিকৈ পিছি যাব। মই মিহিকৈ বাদামখিনি নিপিছোঁ। মই ইয়াক এটা বাদামৰ পৰা 3-4 টুকুৰামান হোৱাৰ নিচিনাকৈহে পিচিম। মই এতিয়া ইয়াত বাদামখিনি এড কৰি দিছোঁ। আহক এতিয়া আমি ইয়াক প্ৰথমতে পিচি লওঁ। পিছোতে এটা কথা মনত ৰাখিব লাগিব যে আমি মাত্ৰ গ্ৰাইণ্ডাৰ জাৰটো দুবাৰমানহে ঘূৰাম, তাতোতকৈ বেছি নুঘূৰাওঁ কাৰণ আমাৰ বাদামখিনি বেছি মিহি হোৱাৰ প্ৰয়োজন নাই। এয়া চাওক, মই বাদামখিনি মিক্সাৰ জাৰত পিচি লৈছোঁ। মই ইয়াক গোটা গোটাকৈ থাকিবলৈ দিছোঁ, কিন্তু তথাপিও মাজে মাজে কিছুমান বাদাম মিহিকৈ পিচি গৈছে। আমি যদি ইয়াক শিলৰ পতাত থেতেলিয়াই লওঁ তেতিয়াহ'লে আমাৰ চাটনিখিনি আৰু বেছি ভাল হ'ব। এতিয়া মই এটা চচপেন লৈছোঁ। গেছৰ ল' ফ্লেমত প্ৰথমতে মই ইয়াক গৰম কৰি লৈছোঁ আৰু ইয়াত এড কৰি দিছোঁ কেইচামুচমান তেল। তেলখিনি আমি অকণমান সময়ৰ বাবে গৰম কৰি ল'ম। তেলখিনি বহুত বেছি গৰম কৰাৰ প্ৰয়োজন নাই। এতিয়া আমাৰ তেলখিনি অকণমান গৰম হৈছে। আমি তেলখিনি অকণমান ঠাণ্ডা হোৱালৈকে অপেক্ষা কৰিম কাৰণ গৰম তেলত যদি আমি ড্ৰাই মছলা এড কৰি দিওঁ তেতিয়াহ'লে আমাৰ ড্ৰাই মছলাখিনি জ্বলি যাব। গতিকে আমি 3-4 মিনিটমানৰ বাবে অপেক্ষা কৰিছোঁ। এতিয়া আমাৰ তেলখিনি অকণমান ঠাণ্ডা হৈছে। মই ইয়াত ড্ৰাই মছলা মিক্স কৰিম। প্ৰথমতে মই ইয়াত এচামুচ দি দিছোঁ লচুনৰ পাউডাৰ। মই ইয়াক ঘৰতে পাউডাৰ কৰি লৈছোঁ। তাৰপিছত মই ইয়াত এচামুচ দি দিছোঁ জিৰাৰ পাউডাৰ। তাৰপিছত মই ইয়াত এচামুচ দি দিছোঁ আদাৰ পাউডাৰ। তাৰপিছত মই ইয়াত দি দিছোঁ এচামুচতকৈ অলপ কম হালধি। এখন ডাঙৰ চামুচেৰে এচামুচ জলকীয়াৰ গুড়ি আৰু সোৱাদ অনুযায়ী মই ইয়াত ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। সাধাৰণ নিমখ মই ইয়াত ব্যৱহাৰ কৰা নাই। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক, আমাৰ ড্ৰাই মছলাখিনি ভালদৰে তেলৰ লগত মিক্স হৈ গ'ল। আপোনালোকে এনেধৰণে দেখিব পাৰিছে। এতিয়া ইয়াত এটাও বাবলছ নাই। এতিয়া মই ইয়াক ভাজি লোৱা বাদামখিনিৰ লগত মিক্স কৰিম। মই এতিয়া ডাঙৰ চাইজৰ এটা বাউল লৈছোঁ। প্ৰথমতে মই ইয়াত এই বাদামখিনি এড কৰি লৈছোঁ। তাৰপিছত আমি মিক্স কৰি লোৱা এই পেষ্টখিনি ইয়াত লাহে লাহে কৰি মিহলাই দিম। মই ইয়াত অলপ অলপকৈ ঢালি মিহলি কৰিছোঁ, নহ'লে পেষ্টখিনি বেছি যদি হৈ যায় তেতিয়া চাটনিখিনি ভাল নালাগিব। আমি এনেদৰে ইয়াক ভালদৰে মিক্স কৰি ল'ম। মই আৰু অলপমান ইয়াত দি দিছোঁ। এয়া চাওক, এইখিনি ভালদৰে মিহলি হৈ গৈছে। প্ৰায় আমাৰ চাটনি তৈয়াৰ হৈ গৈছে। মই ইয়াত কাশ্মীৰী জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰা নাছিলোঁ, গতিকে চাটনিখিনি অকণমান দেখিবলৈ বগা বগা লাগিছে। গতিকে আমি চাটনিখিনি কালাৰটো সুন্দৰ আহিবলৈ ইয়াত অকণমান এড কৰি দিম ফুড কালাৰ। আপোনালোকে কাশ্মীৰী জলকীয়াৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে।
এতিয়া মই কালাৰটো ভাল আহিবৰ বাবে ইয়াত এড কৰি দিছোঁ এখন সৰু চামুচেৰে এচামুচ ফুড কালাৰ। আমাৰ এইফালে বজাৰত ইয়াক এনেধৰণে পোৱা যায়। ইয়াক খাবলৈ খুব ভাল লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এয়া চাওক, আমাৰ বাদামৰ চাটনি তৈয়াৰ হৈ গৈছে। মই এতিয়া ইয়াক ডিছ আউট কৰি দিছোঁ। এয়া লওক, আমাৰ বাদামৰ চাটনি তৈয়াৰ হৈ গ'ল। ইয়াক ৰুটিৰ লগত খাবলৈ খুব টেষ্টি লাগে। এনেদৰে বনাই আপোনালোকে ইয়াক বহুদিনলৈ ৰাখি থ'বও পাৰে। আমি যদি এনেদৰে বনাই ৰাখি থওঁ, ই বেয়া নহয়, ই বহুদিনলৈকে ভাল হৈ থাকে। আপোনালোকে বাৰু মোৰ ৰেচিপিটো চাই কেনে পালে এবাৰ কমেণ্ট কৰিব। মোৰ চেনেলটি নতুন, গতিকে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি দিব। আজিলৈ ইমানেই। নমস্কাৰ, পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।